এইটো আমাৰ এটা কালচাৰ প্ৰগ্ৰাম আমাৰ কলা সংস্কৃতি আমাৰ বেশভূষা এইবিলাক এটা আৰু আমাৰ যি কোনো লেডিজ মহিলাসকলৰ এনেকৈ এটা পৰ্ব আছে এইটো ইয়াত মা দেউতাৰ ঘৰত লৈ যাব লাগে মানে নিজৰ স্বামীৰ ঘৰৰ পৰা মা দেউতাৰ ঘৰৰ পৰা দাদা ভাই দেউতা মা আহে ল'বলৈ তাৰপিছত তেওঁলোকে লৈ যায় আৰু তাতে খানা খুৱাই ভালদৰে 2-3 দিন ৰাখি পূজা চূজা লগাই এইটো পঠাই দিয়ে সেইকাৰণে আমি ইয়াত সকলোতে যাব নোৱাৰে ইয়াত আমি 4বাৰ হ'ল আমাৰ চতুৰ্থম হ'ল এইটো প্ৰগ্ৰামটো ৰাখা আমি ইয়াত বহুত আছো বৃদ্ধাও আছে আৰু এটা বয়োজ্যেষ্ঠ মহিলাসকলো আছে তেওঁলোকেতো এতিয়া তেওঁলোকৰ মা দেউতা নাই ভাই ককাইও নাই কিন্তু সকলোৱে পাহৰি নাযাওক যে তেওঁৰ মনত দুখ নহওক যে মই আজি এইবাৰ আমি তো একোৱে মানে মুক্ত ল'বলৈ কোনেও অহা নাই এইবুলি নাভাবক বুলি আমি সকলোৱে ইয়াত ৰাজ্যৰ দেউচুৰী ৰাজ্যৰ হৈ ৰাজ্যে আমি গোট খাই মহিলাসকলে তেওঁলোকে গোট খাই মানে এই সমাৰোহটো আমি সফলিত কৰাইছোঁ তেওঁলোকৰ অলপ খাবৰ কাৰণে আমাৰ যেনেকৈ দৰ এই আজি যিটো খাওঁ আমি এইটো দৰ বুলি কয় এইটো আমাৰ চেল ৰুটি আছে আমাৰ কালচাৰৰ ভিতৰত পৰে চেল ৰুটি আছে ঢকনীয়া বুলি কয় এইটো গাখীৰ চাউল ভাজি কৰি আৰু চেনি দি এইটো বনোৱা এইটো ঢকনীয়া বুলি কয় আৰু আমাৰ তিলৰ আচাৰ থাকে আৰু চব্জি এটা বনাই আমি ইয়াতে মানে এইটো চবকে আমি খুৱাওঁ আৰু এইটো দৰ বুলি কয় আৰু আমাৰ এইটো পৰম্পৰা আজিৰ পৰা বহুত আগৰ পৰা এইটো চলি আছে আমাৰ বয়োজ্যেষ্ঠ আমাৰ পূৰ্বপুৰুষসকলে এইটো কৰি আহিছে এইটো আমি সেইকাৰণে এতিয়াৰ ল'ৰা ছোৱালীটো অলপ শিক্ষিত কিবা আছে অলপ পাহৰি যাব নেকি আমি এইটো কালচাৰটো আমাৰ যাতে বচাই ৰাখিবৰ কাৰণে আমি এইটো বচাই ৰাখিবৰ কাৰণে আমি এইটো কোচিছ কৰিছোঁ আৰু ইয়াত আমি সকলোৱে মিলি জুলি এই তীজ সমাৰোহটো পালন কৰিছোঁ আৰু গোৰ্খা বুলি ক'লে ইয়াতে চেত্ৰী হওক চব আমাৰ যিকোনো যেনেকৈ ধৰক গোৰ্খা বুলি ক'লে চেত্ৰী বাউন তামাং ৰায় লিম্বু মগৰ যিমান আছে কামি দমাই বুলি কয় আমাৰ দৰ্জী সবকে লৈ আমি এইটো আমাৰ গোৰ্খা কমিউনিটিৰ যিমান আছে চবেই এইটো পৰ্বটো পালন কৰিছোঁ এইটো তীজ সমাৰোহ